COVID-19 দ্বিতীয় লহৰে এতিয়া সমগ্ৰ নগাঁও জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে নগাঁও জিলাত দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনাৰ সংক্ৰমণ। আজিৰ দিনটোতে পুনৰ নগাঁৱত ৭৮ জন লোকৰ দেহত ধৰা পৰিল COVID-19 সংক্ৰমণ। ইয়াৰে ৭৬ জনক এণ্টিজেন টেষ্ট আৰু 2 জনক RT-PCR টেষ্টৰ জৰিয়তে COVID-19 পজিটিভ বুলি চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে। ইয়াৰে 2 গৰাকীক কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে ৭৬ গৰাকী হোম কোৱাৰেণ্টাইন হৈ আছে। নগাঁৱত বৰ্তমানলৈকে ৫১৬ জন লোক কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। আনহাতে আজিৰ দিনটোত কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে ১৩২ জন ব্যক্তিয়ে। ইয়াৰে ১২৯ জন হোম আইচলেশ্যনত আছিল আৰু ৩ জন নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছিল। নিউজ ডেস্ক ৰিপৰ্ট, DNA নিউজ।